সৰু সৰু পৰিৱৰ্তন ডাঙৰ ফলাফল দ্য পাৱাৰ অফ স্মল চেঞ্জেছ। এই নীতিটোৱে হৈছে জীৱনত সফলতা লাভৰ আটাইতকৈ শক্তিশালী উপায়। ই আমাক শিকাইছে যে আমি ৰাতিটোৰ ভিতৰতে ডাঙৰ কিবা এটা কৰাৰ প্ৰয়োজন নাই, বৰঞ্চ আমি প্ৰতিদিনে অলপ অলপকৈ আগবাঢ়ি যাব পাৰোঁ। প্ৰতিদিনে যদি আপুনি নিজকে মাত্ৰ 1% উন্নত কৰে, তেন্তে বছৰৰ শেষলৈকে আপুনি 37 গুণ ভাল হ'ব পাৰিব। ডাঙৰ লক্ষ্য একাকালীন প্ৰচেষ্টাৰ দ্বাৰা নহয়, সৰু সৰু দৈনন্দিন অভ্যাসৰ দ্বাৰাহে লাভ কৰা হয়। সৰুকৈ আৰম্ভ কৰক। আজি মাত্ৰ এটা হ'লেও সৰু কাম সম্পন্ন কৰক। সফলতা গন্তব্যস্থান নহয়, এক প্ৰক্ৰিয়াহে। যিসকলৰ সপোনত জীৱন থাকে তেওঁলোকেহে গন্তব্যস্থানত উপনীত হয়। দেউকাৰ কোনো কাম নাই, কিন্তু সাহসেই মানুহক উৰিবলৈ বাধ্য কৰে। গতিকে আজিয়েই এটা সৰু পৰিৱৰ্তন কৰিবলৈ আৰম্ভ কৰক। সৰু সৰু খোজ, ডাঙৰ ফলাফল। সদায় মনত ৰাখিব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোক লগতে মোৰ চেনেলটো আগবাঢ়ি যোৱাত যেন সহায় কৰে। ধন্যবাদ।